বকৰ সিংৰাৰ পূব পালাহপাৰাত বন্যহস্তীৰ মৃত্যু সিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত মৃত্যু দঁতাল বন্যহস্তীৰ মৃত্যুৰ তথ্য বৰ্তমানলৈ পোহৰলৈ অহা নাই বিগত বহুদিন ধৰি সঘনাই বৃহত্তৰ অঞ্চলটোত মৃত্যু ঘটিছে বন্যহস্তীৰ প্ৰতিকূল বতৰৰ মাজত বন্যহস্তীটোক ধূপ-ধূনা ফুলেৰে শ্ৰদ্ধাঞ্জলি গয়াৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে হাতী আজি ডিএফও ডিম্পি বৰাৰ ডিভিজনত হাতী মৰাটো আজিৰ কথা নহয় কিন্তু পৰম্পৰাহেন হৈ গৈছে মাহত 2 মাহত 3 মাহৰ পৰাই মৰি থাকে কিন্তু খবৰ দিলেও মানে ভালকৈ খবৰ নলয় বন্দাবাৰ এণ্ডৰ আপোনালোকে নিজে গম নিউজো এটা ওলাইছিলে হাতীটো পোক লাগি পেলাই মৃত্যুবৰণ কৰিছে কিন্তু তেওঁলোকে ভালকৈ কোনো চিকিৎসা নকৰিলে আৰু কোনো দায়িত্ব নলয় হাতীৰ খাদ্য কমি গৈছে এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাম হ'ল হাতীখিনিক চোৱা চিতা কৰিবলৈ গছখিনি চোৱা কিন্তু ডিম্পি বৰা ডিভিজনত এনেকুৱা হৈছে যে এইবিলাকৰ কোনো মই মতালি হৈছে কেৱল ৰয়েলটিৰ পিছত দৌৰি থাকে কেৱল চৰকাৰক সন্তুষ্ট কৰাত তেখেত ব্যস্ত চাওক এইটো কোনো ইণ্টেনশ্যনেল নহয় বস্তুবোৰ এতিয়া এটা জীৱ জন্তু যেনেকৈ মানুহৰ মৃত্যু হয় তেনেকৈ জীৱ জন্তুৰো এটা থাকে কিছুমান এক্সিডেণ্টেল বস্তু হয় ন কোনোটো কৰোঁ বুলি নকৰে এক্সিডেণ্টেল কিবা হ'ব পাৰে এতিয়া কি হয় কাৰণটো সেইটো আমি তেনেকৈ বিশেষকৈ ৰিপৰ্টটো অহাৰ পাছতে ক'ব পাৰিম কিন্তু হাতী থকা জেগাত আমি সজাগতা কৰি আহিছোঁ আগৰ পৰা বিশেষকৈ আমাৰ ৰাইজৰ মাজত সজাগতা কৰি আহিছোঁ যিহেতু আমাৰ ৰিজাৰ্ভখিনি ওচৰতে হাতী আৰু মানুহৰ সহাৱস্থানটো লাগিবই সেইকাৰণে আমি যিখিনি সজাগতা কৰিবলৈ কৰি আহিছোঁ এনেকুৱা ঘটনা এতিয়া অবাঞ্ছিত কেতিয়াবা হয় কেতিয়াবা নহয় এনেকুৱা নহয় যে হৈয়ে থাকে এনেকুৱা কথা আৰু তনা আমি ৰাতিপুৱা খবৰ পালোঁ ইয়াতে যে হাতী এটা মৃত্যু হৈ আছে পৰি আছে হাতীটো আমি তৎক্ষণাত ইয়ালৈ আহিলোঁ আহি পেলাই চালোঁ হাতীটো ইয়াতে পৰি আছে তেনেকৈ বিভাগীয়ভাৱে যিখিনি কৰিবলগীয়া কাম যেনেকৈ এটা পষ্টমৰ্টেম কৰিম কিবা কৰিম এতিয়া আমি জোখমাখখিনি কৰিলোঁ কৰাৰ পাছতে বাকী ভেটেৰিনেৰী ডক্টৰে পষ্টমৰ্টেম কৰিব তাৰ ৰিপৰ্ট আহিব তাৰ পাছতহে আমি কজ অফ ডেথটো চাৰ্টেইন কৰিব পাৰিম এইটো কথা আৰু বুলি তেনেকৈ নহয় তেনেকুৱা কোনো এক্সটাৰ্নেল ইঞ্জুৰি বিশেষকৈ তেনেকুৱা নাই এতিয়া তেওঁৰ ৰিপৰ্টৰ ওপৰত আধাৰ কৰিহে আমি আগবাঢ়িব পাৰিম কিন্তু আমি যিখিনি কৰিবলগীয়া আছে সেইটোতো কৰিবই লাগিব কৰি যাম দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড